নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া স্কুল আহি পালোহি, যিহেতু আজি শিক্ষক দিৱস। তাৰপাছত মোৰ লগৰজনী আহিছে, মানে দেখাম আৰু ৰ'ব, আমি একেলগতে কৰোঁ মানে। এইজনী ৰৈ আছেহি মোৰ কাৰণে। এতিয়া ব'লক ভিতৰত দেখাই যাম আৰু। আমি আহি পাই বহি আছে। ছাৰ বাইদেউ সকলো বহি আছে। এতিয়া মই বাহিৰ ফালে যাওঁ আৰু দেখাওঁগৈ আপোনালোকক কেনেকুৱা ধৰণৰ কি শিক্ষাৰ্থীসকলে ডেক'ৰেশ্যন কৰিছে। ব'লক। থেংক ইউ। ইয়াতে সভাখন অনুষ্ঠিত হ'ব। ইয়াত বেলুন লগাই আছে সিহঁতি। এতিয়া এফালে ৰান্ধনি ঘৰৰ ফালে আহি আছোঁ। হাই বুলি কোৱা, কি কৰিছা? এয়া বস্তু খানা খুৱাব যিহেতু আজি। এফালে এয়া কোমোৰাখিনি আগত বইল কৰি লৈছে, তাৰপিছত এফালে ভাত পাতিব, এফালে ব্ৰইলাৰ মাংস আনি থৈছে। এইফালে এতিয়া স্বনামধন্য শিক্ষাবিদ দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈ আছে। এফালে শিক্ষাৰ্থীসকল থিয় হৈ দিছে, তেওঁক শ্ৰদ্ধা জনাইছে। এফালে ভাষণ দিছে আৰু বাকীবোৰ কাৰ্যসূচী দেখাই যাম, আপোনালোকে চাই যাওক। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল ভাৰতৰ প্ৰথম ভাষণৰ পাছতেই শিক্ষাগুৰুসকলৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে, সেয়া ভিডিঅ' কৰিবলৈ থাকি গ'ল। তাৰপিছত এতিয়া ডান্স ষ্টাৰ্ট হ'ল, আপোনালোকে চাই যাওক। পাছৰ কাৰ্যসূচী কবিতা আবৃত্তি আছিল, ক্লাছ 8ৰ ছাত্ৰীসকলে কৰিছিলে। তাৰ পাছতে আমাৰ যি ভোজনৰ আয়োজন কৰা হৈছিলে, এতিয়া এয়া খানাটো দিছে, আমি খাই লওঁ। এফালে দুইজনী বহি লওঁ, বাকীসকলে খালে। আৰু ইয়াৰ পৰা ভিডিঅ'টো বিদায় লৈছোঁ। কেইকপমান ফটো মাৰিছিলোঁ, তাৰে কেইকপমান লগাই দিছোঁ, আপোনালোকে চাব আৰু জনাব কেনেকুৱা হৈছে। ইয়াৰ পৰা ভিডিঅ'টো বিদায় লৈছোঁ। বাই বাই।